মোক নামাই আকৌ মাজলৈ আহিলাই বৰ মৰ্মান্তিক দৃশ্য। হয়তো এই জুই জ্বলি থাকিবই সদায় চিৰদিনৰ কাৰণে। আমাৰ দেৰগাঁও ধেমাজি কৈবত্তৰ গাঁৱৰ এয়া বাসিন্দাসকল। আমাৰ যি দুজন ব্যক্তি আছিলে নীলোৎপল দা আৰু অভিজিত দা, তেওঁৰ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল। তাকে সকলো ৰাইজ ইয়াত নিমন্ত্ৰণ আছে। এই বিষয়ে কিবা আপোনালোকে কিবা ক'ব নেকি? ক'বলৈ আছে। তেখেতক আমি ধেমাজি গাঁৱৰ মহিলাই অশেষ আশীৰ্বাদ দিছোঁ। তেওঁলোক দুয়োজন যাতে সস্থানে বাস লয়, আমাৰ তেওঁৰ প্ৰতি সদায় এটা যদি হিয়া ভৰা মৰম থাকিব, সেয়াই আমাৰ আশীৰ্বাদ আছে। তেওঁলোকক হত্যাকাৰীলৈ কিবা আবেদন কৰিব নেকি? তেওঁক হত্যাকাৰী কেইজনক বিষয়াসকলে বিচাৰ কৰি তেওঁলোকক উচিত শাস্তি দিব লাগে। হয়, ঠিকেই। আমাৰ ৰাইজৰ দাবী আপোনালোকে মানিবই লাগিব, নহয় জানো? সেইটোৱে আমাৰ দৰকাৰ। আজি ধৰি লওক আজি আমাৰ মাজত সদায় জীয়াই আছে। অসমৰ চুকে কাণে নীলোৎপল অভিজিত জীয়াই আছে। তেতিয়া ধৰি লওক তেখেতসকলে আজি আমাৰ মাজত আছে বুলিয়ে আমি ভাবিছোঁ। তেওঁলোকৰ বাপেক মাকো বহুত কাৰণ কোনো মানুহ এনেকৈ হেৰি হৈ গৈছে, তেনেকৈ ইমান আত্মসন্মান পোৱা নাই কোনো ন। আমি যেনেকৈ এতিয়া তেওঁলোক দুজনৰ কাৰণে যিমান মানুহে এতিয়া সকলো ৰাইজে কান্দিছে, গোটেই সকলো ৰাইজে ন, গোটেই অসমে কান্দিছে। চৰাই চিৰিকটিও কান্দিছে, অঞ্চলত মানে চবৰে দুখ লাগিছে আৰু কি ক'ব আৰু। তেওঁলোকৰ মাক দুখ লাগিছে, কিন্তু দেখুৱাব পৰা নাই যিমান দুখ লাগিছে। আই বোপাইতকৈ বহুত মানে দুখ লাগিছে। হত্যাকাৰীকেইজনৰ কথা অকণমান ক'ব লাগিব। হত্যাকাৰী নাই, তেখেতসকলে উচিত বিচাৰ চৰকাৰে